নমস্কাৰ হেল্থ ইজ ৱেলথৰ আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকৰ মাহেকীয়াৰ লগত জড়িত সমস্যাৰ ওপৰত মই বহুকেইটা ভিডিঅ' এই চেনেলটোত আপলোড কৰি ৰাখিছোঁ। যিসকলে চোৱা নাই তেওঁলোকে চাই ল'ব, বহুত উপকৃত হ'ব। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এইমিল আয়ুৰ্বেদিক কোম্পানীৰ এটা কমপ্লিট ফিমেল টনিক এমিকৰ্ডাইল। জনাব বিচাৰিছোঁ যে এই টনিকটোত কোনো ধৰণৰ আৰ্টিফিচিয়েল হৰমন এড কৰা নাই। ইয়াৰ বিপৰীতে ই প্ৰায় ৩৬টা বনৌষধৰ এক মহৌষধি মিশ্ৰণ। এই ৩৬টা বনৌষধৰ ভিতৰত শতমূল, জীৱন্তী, অশ্বগন্ধা, অশোক গছৰ অংশ, শিলাজিৎ, গিলয় বা শগুনীলতা, মজুফল আদি মেইনলি ইউজ কৰিছে। এই চিৰাপটো শুদ্ধকৈ ব্যৱহাৰ কৰিলে কোনো ছাইড ইফেক্ট নহয়। এই এমিকৰ্ডাইল চিৰাপটোৱে আপোনালোকক কি কি ক্ষেত্ৰত সহায় কৰিব বা আপোনালোকে কি কি সমস্যাৰ বাবে ইয়াক ব্যৱহাৰ কৰিব পাৰিব তাৰ বিষয়ে জনা হওক। প্ৰথম কথা হ'ল ই মহিলাৰ সকলো ধৰণৰ অসুবিধাৰ বাবে লাভদায়ক। ইয়াক আপোনালোকে জেনেৰেল হেল্থ টনিক হিচাপে ব্যৱহাৰ কৰিব পাৰিব। অৰ্থাৎ আপোনালোকৰ যদি কোনো ধৰণৰ বেমাৰ বা সমস্যা নাই তথাপিও আপুনি ডেইলি লাইফত ইয়াক ব্যৱহাৰ কৰিব পাৰিব। এনে কৰিলে আপোনালোকে সাম্ভাব্য ৰোগৰ পৰা বাচি থাকিব পাৰিব। মাহেকীয়া বহুদিন বন্ধ হৈ থকা বা সময়মতে নোহোৱা আদিৰ বাবে ই খুব লাভদায়ক হয়। যিসকল মহিলাৰ ইউটেৰাছৰ প্ৰব্লেম অৰ্থাৎ যিটো গৰ্ভাশয় আছে, গৰ্ভাশয়ৰ কিছুমান সমস্যা থাকে, তেওঁলোকে এইটো ব্যৱহাৰ কৰিলে তেওঁলোকৰ গৰ্ভাশয়ৰ পেশীবোৰ সবল হ'ব, মজবুত হ'ব আৰু তেওঁলোকে সহজে গৰ্ভধাৰণ কৰিব পাৰিব। কম বা অভাৰ ব্লিডিঙৰ সমস্যাৰ বাবে ইয়াক ব্যৱহাৰ কৰিব পাৰিব। মাহেকীয়াৰ সময়ত তলপেট বা কঁকালৰ বিষ, উইকনেছ আদিৰ বাবে ই অতি ফলপ্ৰসূ হয়। লিউকৰিয়া বা বগাচাবৰ বাবে ই মহৌষধ। যিসকল মহিলাই হিমোগ্ল'বিনৰ অভাৱত ভুগি আছে আৰু হিমোগ্ল'বিনটো কম হৈ যোৱাৰ কাৰণে তেওঁলোকৰ শৰীৰ দুৰ্বল হৈ যোৱা আৰু মাহেকীয়াৰ সময়ত খুব কম পৰিমাণে ব্লিডিং হোৱা, এনেকুৱা ধৰণৰ যদি সমস্যা আছে তেওঁলোকে এই এমিকৰ্ডাইল চিৰাপটো ব্যৱহাৰ কৰিলে ইয়াৰ পৰা সুফল পাব পাৰিব। যিসকল মহিলা শক্তিহীন তথা দুৰ্বল, উঠা বহা বা অন্যান্য কাম কাজ কৰিলে মূৰ ঘূৰণি হয়, তেওঁলোকৰ বাবে এই চিৰাপটো অতি উপকাৰী হয়। এক কথাত ক'বলৈ গ'লে এগৰাকী মহিলাৰ মন মগজু স্বাস্থ্য ভালে ৰখাৰ ক্ষেত্ৰত এই এমিকৰ্ডাইল চিৰাপটোৱে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আপোনালোকৰ অভাৰঅল হেল্থৰ উন্নতিৰ বাবে এমিকৰ্ডাইল চিৰাপটো কেতিয়া, কিমান আৰু কেনেকৈ খাব লাগিব এতিয়া সেইটো জানি লওক। আপোনালোকে চিৰাপটোৰ বটলৰ ঢাকনিৰে 2 ঢাকনি দৰৱ ল'ব আৰু সমান পৰিমাণৰ পানী মিলাই খোৱাৰ 30 মিনিটৰ পিছত খাব। দিনত 2 বাৰ খাব। ৰেগুলাৰলি 2 পৰা 3 মাহ খালে আপোনালোকে পাৰফেক্ট ৰিজাল্ট পাব। চাওক, কোনো আয়ুৰ্বেদিক মেডিচিনে একেদিনে আপোনাক আৰোগ্য নকৰে। সম্পূৰ্ণকৈ ভাল পাবলৈ আৰু ভৱিষ্যতে সমস্যা নহ'বলৈ 2 পৰা 3 মাহ খাবই লাগিব। অৱশ্যে আপোনালোকে 2 দিনমান খোৱাৰ পিছতে এই চিৰাপটো 2 দিনত খোৱাৰ পিছতে আপোনালোকৰ শৰীৰত ই কাম কৰা আৰম্ভ কৰি দিব। এই চিৰাপটো সেৱন কৰি থকাৰ সময়ত মাছ মাংস কমাই খাব। অধিক মছলা থকা খাদ্য, অধিক তেলি খাদ্য, পেকেজ ফুড আদিবোৰ পৰিহাৰ কৰি বইল বা কম তেলৰ খাদ্য খাব। সেউজীয়া শাক পাচলি, ফ্ৰেছ ফল মূল আদি খাব। লগতে অধিক ওজন নুঠাব বা অধিক ওজন নাদাঙিব। অধিক বল প্ৰয়োগ কৰা কাম নকৰিব। যোগাসন, প্ৰাণায়াম আদি আপোনালোকে কৰিব পাৰিব। এই চিৰাপটো আপোনালোকে আয়ুৰ্বেদিক ফাৰ্মাচী নাইবা অনলাইনত পাই যাব। এটা বটলত 200 ml বা 450 ml কে থাকে। 200 ml বটলটোত 160 ল'ব আৰু 450 ml বটলটোত 360 মানত পাই যাব। 200 ml বটলটো যদি আনে আপোনালোকে তেতিয়া 1 মাহৰ কাৰণে 3টা বটল লাগিব আৰু 3টা বটল খালে 1 মাহত আপোনালোকৰ পাৰ ডে খৰচ হ'ব